হেল্ল' দোস্ত, এতিয়া মানে আমি গৈ আছোঁ বৰহোলা। ইয়াৰ মোৰ লগতো মোবাইল এটা অৰ্ডাৰ দিছিলোঁ, আজি আহিছে, তাকে আনিব যাওঁ। মোবাইল আহি পোৱাই নাই, আমি আগতীয়াকৈ গৈ সাজু হৈ থাকোঁগৈ। ইয়াৰ ইমান ফূৰ্তি লাগিছে নহয়, মানে ই বাইক চলাবই আজি মানে পাহৰিছে। ফ্লিপকাৰ্টৰ মানুহজন আহি পালেহি, এতিয়া মোবাইলটো লৈ লওঁ। এই ৰখেই অলপ লাহে লাহে খোলে বহি লওঁ বহিলচোন অলপ লাহে লাহে খোল লাগে হয় নাই? এইটো চা কি আছে, 120 আছে। কুস্তি এখন নালাগে। সেইটো এই বুলি চাউণ্ড দিম নহয়। এইটো পোকো M3। নালাগে কুস্তি। মোবাইলটো মানে প্ৰাইচটো হিচাপত বহুত ভাল মোবাইল পাইছে, মানে 6GB ৰেম 128GB ষ্ট'ৰেজ পাইছে, মানে বেটেৰীও পাইছে 6000 mAh। কভাৰ এটা দিছে। এটা প্ৰব্লেম, বেটেৰীটো চাই মানে চাৰ্জাৰডাল ফাষ্ট চাৰ্জাৰ দিয়া হ'লে ভাল আছিলে। চাৰ্জাৰডাল কিবা 18 ৱাৰ্ডৰ নে কিমানে চাৰ্জাৰ দিছে। এতিয়া আছে কিমান ধুনীয়া বগা হৈ থাকে, পিছত কেলা ক'লা ৰঙা হৈ থাকে। অৱশেষত মোবাইলটো ল'লোঁ, চব ছেটআপ কৰি কমপ্লিট হ'ল। এতিয়া ঘৰলৈ আহি আছোঁ। এতিয়া পাৰ্টি কি খুৱাইহে জানে আৰু, হাঁহ কুকুৰা মুৰ্গী ব্ৰইলাৰ গাহৰি।